মহিলা, তুমি অনন্যা। তুমি বুজাব নোৱাৰা এটি সাঁথৰ। তুমি মৰমৰ প্ৰতীক, কিয়নো মাতৃত্বৰ ক্ষমতা কেৱল তোমাৰহে আছে। সাধাৰণ এটা বেজীৰ খোজকো ভয় কৰা তুমিজনীয়ে সন্তানৰ জন্মৰ আগত আৰু পাছত কিমান যে বেজীৰ খোজ, চেলাইন ল'বলগীয়া হয় তাৰ কোনো হিচাপ নাই। চিজাইন হ'লেতো কথাই নাই। কিমান কষ্টৰ মাজেৰে এটি সন্তান ডাঙৰ কৰিবলগীয়া হয়। আইচক্ৰীম খাই ভাল পোৱা তুমিজনীয়ে কেঁচুৱাটোৰ সুস্বাস্থ্যৰ বাবে যেন সেই মৰমৰ আইচক্ৰীমটোকো বিসৰ্জন দিবলগীয়া হয়। কেইটা ৰাতি টোপনি ক্ষতি কৰিলা তাৰো কোনো হিচাপ নাই। ঠাণ্ডা হওক, গৰমেই হওক, দেওবাৰেই হওক বা শনিবাৰেই হওক, সদায় শোৱা পাতি এৰাৰ সময় তোমাৰ এটাই। হাজাৰ বেমাৰৰ মাজতো ভাত চাহৰ যোগান ধৰা তুমিজনীয়ে বহুত শাৰীৰিক অসুস্থতাও যেন গাতে লৈ ফুৰিলেও ঘৰখনৰ কোনো সদস্যই ভোকে নাপায়। অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি অহা তুমিজনী যেন দুৰ্গা, আৰু সেয়া বিয়াৰ পিছত হৈ পৰিলা লক্ষ্মী। ডাঙৰকৈ মৰা সেই আগৰ হাঁহিটোও যেন তোমাৰ বাবে হৈ পৰিল মৃদু, কিয়নো দেউতাৰ মাটি বেচি সাঁচতীয়া ধন ভাঙি ঋণৰ বোজা মূৰত লৈ তোমাৰ বিয়াখন হৈছিল। ঘৰ সাৰি ভাগৰ লগা তুমিজনী যেন আজি হৈ পৰিছা এক ৰেষ্টবিহীন মেচিন। তথাপিতো কোনো আক্ষেপ নাই। স্বামী জবৰ পৰা আহি ৰেষ্ট ল'লে ন' এণ্টিবৰ্ড, কিন্তু পত্নী আজৰি সময়ৰ সেই ৰেষ্টকণো যেন হৈ পৰে কাৰোৰ বাবে কথাৰ বুৱতী নৈ। লৰাই খোৱা সেই বেঞ্চৰ খুন্দাটোত যেন শাহুৱাই হৃদয়ত ভূমিকম্পৰ সৃষ্টি, কিন্তু বোৱাৰীয়ে সেই একে ঠাইতে একে বেঞ্চতেই খোৱা খুন্দাটোৱে যেন ঘৰৰ কোনো সদস্যকেই কঁপাব নোৱাৰিলে। কিয়? তোমাৰ ছোৱালীজনীতকৈও যেন তোমাৰ বোৱাৰীয়ে তোমাৰ বেছিহে কেয়াৰ লয়, ৰাতিপুৱা চাহৰ পৰা সেই ৰাতি ভাত সাজলৈকে। তথাপিতো তুমি কিয় ছোৱালীৰ স্থান দিব পৰা নাই তাইক? সকলো শাহু শহুৰলৈকে মোৰ এই প্ৰশ্ন। তুমি বোৱাৰীৰ জোঠা গ্লাছটো, বাহিৰত মেলা সেই কাপোৰযোৰো সোমাব নোৱাৰিছিলা সেই সময়ত। ৰাতি আন্ধাৰত আৰু বৰষুণৰ টোপালত তিতিছিল সেইবোৰ। তেন্তে এতিয়া বৃদ্ধ অৱস্থাত বিচনাত বহি কেকাই কেকাই কিয় তুমি বোৱাৰীৰ আলপৈচান লৈ বাট চাই আছা? ছোৱালী এনেকুৱা এজোপা গছ, যাক ৰোপণ কৰাজনে ছাঁ ল'বলৈ নাপায়। তথাপিতো বিয়াৰ পাছত এক শ্ৰেণীৰ মানুহে তাইৰ লগত কি আনিলে? তাই তাকেই চাবলৈ ব্যাকুল, কিন্তু তাই কি কি এৰি থৈ আহিছে তাক চাবলৈ যেন কাৰো আহৰি নাই। ছোৱালী বা মহিলাৰ কথাক বহুত লোকে অমান্য কৰে। বহুতে আকৌ মাইকীৰ কথা নুশুনো বুলি নিজকে মহান ব্যক্তি বুলিও প্ৰতিপন্ন কৰিব বিচাৰে। মই সেইসকলক ক'ব বিচাৰোঁ, পঞ্চদেৱতাৰ পূজাত কিন্তু এগৰাকী দেৱীও সোমাই আছে, যাৰ নাম হ'ল দুৰ্গা মা। বহুত কথাই ক'ম বুলি ভবা আজি মইজনীয়ে এটা কথাই কওঁ, মহিলাবিহীন ঘৰ এখন কিন্তু কেতিয়াও ঘৰ হ'ব নোৱাৰে। মহিলা মা, মহিলা ভগ্নী, মহিলা পুত্ৰী, মহিলা তোমাৰ অৰ্ধাংগিনী, মহিলা আইতাও হয় আৰু মহিলা সেই শাহুমাও হয়। তুমি যদি ভাল হোৱা এখন ঘৰ স্বৰ্গত পৰিণত হ'ব। সহিলে সম্পদ আৰু নসহিলে বিপদ বুলি কোৱা কথাষাৰে যেন কেতিয়াবা দুচকু সেমেকাই তোলে। চাকৰিৰ পৰা অহা তুমিজনীৰ বাবে যেন ঘৰৰ সকলোৱে বাট চাই থাকে আবেলি চাহ কাপলৈ। বিপৰীতে ল'ৰাজনক ক'ৰবাৰ পৰা আহি ঘৰ সোমোৱাৰ লগে লগে দেৰি হোৱা চাহকাপ লৈও যেন কথাৰ বান। মহিলাৰ জনম যেন ত্যাগৰ বাবেই। এটা চাকি জ্বলি জ্বলি পোহৰ বিলোৱাৰ দৰেই তোমাৰ জীৱন। তোমাৰ এষাৰি মাতে এজনৰ হৃদয় আৰু আনজনৰ মগজু চুই যায়। তোমাৰ ইচ্ছাতেই এখন ঘৰত শান্তি আৰু অশান্তিৰ দুয়োটা খুঁটাই গজগজীয়া হয়। ধৈৰ্য তোমাৰ অলংকাৰ, শান্তি তোমাৰ সৌন্দৰ্য। পৃথিৱীলৈ অহা 99% মানুহেই তোমাৰ আঙুলিৰ পৰশতে নিজৰ ভৰিত থিয় দিবলৈ শিকে। মহিলা মৰ্যাদা হানি কৰা, মহিলাসকলক নিৰ্মমভাৱে হত্যা কৰা সেই কাপুৰুষসকলক মই ক'ব বিচাৰোঁ, তোমাৰ জন্মদাত্ৰীও কিন্তু এগৰাকী মহিলাই। পৃথিৱীখন
আজি সুন্দৰ কেৱল মহিলাৰ বাবে। পৃথিৱীৰ 80% উদ্যোগ প্ৰতিষ্ঠানেই কছমেটিকৰ পৰা ধৰি কাপোৰ কানিলৈকে খাদ্য বস্তুলৈকে সকলোখিনিয়ে ডিপেণ্ডিং অনলি ওমেন। যদি মহিলাই নাথাকে পুৰুষসকলে এইবোৰ কি কৰিব? আজি আন্তৰ্জাতিক মহিলা দিৱসত মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।